নমস্কাৰ আজি আমি গণিতৰ 2B অনুশীলনীৰ 2 নম্বৰৰ অংকবোৰ কৰিম। ইয়াত সমীকৰণবিলাকৰ মূল উলিয়াব দিছে, লগতে ফলশুদ্ধি পৰীক্ষা কৰিব দিছে। আমি ফলশুদ্ধি পৰীক্ষা নকৰোঁ, আমি কেৱল মূল উলিয়াম। মূল উলিয়া মানে হৈছে সমীকৰণটোত যেটো চলক আছে, যেনে তোমাৰ ইয়াত x আছে দেখিছানে, তোৰ এটোত এই চলকটোৰ মান উলিয়াব দিছে আৰু চলকৰ মানটোই হৈছে মূল। ঠিক আছে, এতিয়া চোৱা সমান চিনৰ বাওঁফালে x থকা এটা ভগ্নাংশ আছে আৰু সোঁফালে x থকা এটা ভগ্নাংশ আছে। প্ৰথমতে আমি এই x থকাবোৰ একেফালে লৈ ল'ম আৰু এই সংখ্যাবিলাক আমি সোঁফালে লৈ যাম। তো চোৱা কি কৰিব লাগিব, প্ৰথমতে x - 7 বাই x + 3 ৰাখিবা আৰু ইয়াক বাওঁফালে লৈ যোৱা। কি হ'ব, মাইনাছ হৈ যাব 2x - 2 আৰু x + 3 হৈ গ'ল। এই -1টো সোঁফালে লৈ যোৱা, কি হ'ব +1 + 1/3 এইটো হৈ গ'ল। এইবাৰ আমি কি কৰিম, এবাৰ আমি লসাগু ল'ম। চোৱা এই ভগ্নাংশটোৰ আৰু এই ভগ্নাংশটোৰ হৰ দুটা কি আছে, হৰটো ছেম আছে x + 3 x + 3। তো দুটা ভগ্নাংশৰ হৰ ছেম আছে, তো লসাগু সেইটোৱেই হ'ব, x + 3 হ'ব। হৈ গ'ল। যিহেতু x + 3ৰ পৰা x + 3 হৈ আছে, কোনো চেঞ্জ হোৱা নাই, সেইকাৰণে ওপৰতো চেঞ্জ নহয়, x - 7 থাকিব। এইটোও চেঞ্জ হোৱা নাই, তাৰমানে ওপৰতো ছেম থাকিব। কি হ'ব -2x - 2। সোঁফালে আমি লসাগু ল'ম, তো এটা 1 লুকাই আছে, তো 1 আৰু 3 লসাগু হৈছে 3। 1ৰ পৰা 3 কেনেকৈ পালোঁ, 3 গুণ কৰিব লাগে, তো ওপৰত 3 গুণ কৰিব লাগিব। 1 3 গুণ 3, 3ৰ পৰা 3 চেঞ্জ হোৱা নাই, তাৰমানে ওপৰতো চেঞ্জ নহয়, একে থাকিব। এতিয়া আমি কি কৰিম, এতিয়া আমি সমান চিনৰ বাওঁফালৰ ওপৰখিনি ব্ৰেকেটটো ভাঙি ল'ম। চোৱা x - 7, চোৱা -2 × +x, প্লাছে মাইনাছে -2x, মাইনাছে মাইনাছে চোৱা এইটো কি হ'ব প্লাছ 2 × 2 = 4 হৈ গ'ল নাই, বাই x + 3 সমান ওপৰত চোৱা কি হ'ব 3 + 1 4/3। এতিয়া কি কৰিব লাগিব, ওপৰৰ xবিলাক লগাই দিয়া, +x - 2x কি হ'ব, এটা প্লাছ এটা মাইনাছ, তো ডাঙৰটো বা সৰুটো বিয়োগ কৰা, 2 ৰ 1 গ'ল 1 আৰু চিনটো কি হ'ব, ডাঙৰটো আগত মাইনাছ আছে তো মাইনাছ চিন, -1x আৰু -7 + 4, ডাঙৰটো বা সৰুটো বিয়োগ কৰা 3, চিনটো হ'ব -3, তো x + 3 হ'ব তলত, ইপিনে হ'ব 4/3। এতিয়া আমি কি কৰিম, আমি কৰিম বজ্ৰ পূৰণ। চোৱা কি কৰিব লাগিব, 3টো পূৰণ কৰিম চবৰে লগত আৰু 4টো পূৰণ কৰিম ইয়াত চবৰে লগত। ঠিক আছে, তো 3 পূৰণ -1x - 3 সমান 4 পূৰণ x + 3। এতিয়া ব্ৰেকেটটো ভাঙিলেই হ'ল, +3 × -1 -3x + 3 × -3, প্লাছে মাইনাছে মাইনাছ, 3 3 গুণ 9, 4 পূৰণ x 4x, প্লাছে প্লাছে প্লাছ 4 3 গুণ 12 হৈ গ'ল। এতিয়া এক্সবোৰ বাওঁফালে লৈ অহা, দিয়া -3x ইয়াক বাওঁফালে লৈ অহা, -4x, -9টো সোঁফালে লৈ যোৱা, কি হ'ব +9 + 12 হয়নে। তো কি হ'ব এতিয়া বাওঁফালে চোৱা, -3x - 4x কি হ'ব, এইটো -7x, কাৰণ দুটাই মাইনাছ হয় আৰু চিনটো মাইনাছে হৈ থাকিব আৰু সংখ্যা দুটা যোগ কৰিব লাগে। 12 + 9 কিমান, 21। তো এতিয়া x মানটো কি হ'ব চোৱা, x লগত -7টো কি হৈ আছে, পূৰণ হৈ আছে, সোঁফালে গ'লে কিমান হ'ব 21/-7 দি হৰণ হৈ গ'ল। তো কেঞ্চেল কৰিলে কিমান যাব, 3 5 যাব হয় নহয়। তাৰপিছত এনচাৰটো কি হ'ব এতিয়া, x = এই মাইনাছটো থাকি যাব নহয়, মাইনাছটো দেখিছেনে নাই, মাইনাছটো আছে, তো মাইনাছ আৰু ওপৰত 3টো 3, এইটো হ'ব এনচাৰ। এইবাৰ আমি বিটো কৰিম। বিটোত চোৱা কি দিয়া আছে, ইয়াত বাওঁফালে দুটা ভগ্নাংশ দিয়া আছে, আমি লসাগু ল'ব লাগিব। 8 আৰু 5 লসাগু হৈছে কিমান
40 হয় নহয় তো 40 হৈ গ'ল লসাগু তো 8ৰ লগত 5 পূৰণ কৰিলে 40 পাওঁ ওপৰত 5 পূৰণ কৰিব লাগিব তো কি হ'ব এইটো 5 পূৰণ x + 1 5ৰ লগত 8 পূৰণ কৰিলে আমি 40 পাওঁ তাৰ মানে আমি ওপৰতো 8 পূৰণ কৰিব লাগিব 8 পূৰণ x - 2 হৈ গ'ল সোঁফালে সেম 10 আৰু 20ৰ লসাগু কিমান 20 10ৰ লগত 2 পূৰণ কৰিলে 20 পাওঁ ওপৰত 2 পূৰণ কৰিব লাগিব 2 পূৰণ ওপৰৰখিনি x + 3 প্লাছ 20ৰ লগত 1 পূৰণ কৰিলে 20 পাওঁ মানে 20টো 20 আছে তাৰ মানে আমি ওপৰটো সেম ৰাখিব লাগিব চেঞ্জ নহ'ব এইটো 3x - 1 হৈ গ'ল এতিয়া আমি কি কৰিব লাগিব ব্ৰেকেটবোৰ ভাঙি দিয়া 5 পূৰণ x 5x প্লাছে প্লাছে প্লাছ 5 1 গুণ 5 8 পূৰণ x প্লাছ 8x প্লাছে মাইনাছে মাইনাছ 8 2 16 হৈ গ'ল বাই 40 সমান 20 হ'ব তলত ওপৰত কি হ'ব 2 পূৰণ x 2x প্লাছ 2 3 গুণ 6 প্লাছ 3x - 1 এতিয়া কি হ'ব xবোৰ লগাই দিয়া এতিয়া 5x আৰু 8x 5x যোগ 8x কিমান হ'ব 13x হয় নহয় দুটা প্লাছ হয় তো চিনটো প্লাছ হ'ব লগতে সংখ্যাকেইটা যোগ কৰিব লাগে 13x প্লাছ 5 মাইনাছ 16 এটা প্লাছ আছে এটা মাইনাছ আছে ডাঙৰটো পৰা সৰুটো বিয়োগ কৰা হৈ গ'ল 11 চিনটো হ'ব মাইনাছ বাই 40 সমান ইপিনে চোৱা 2x আৰু 3x দুটাই প্লাছ হয় চিনটো প্লাছ হ'ব আৰু লগাই দিব লাগে যোগ কৰি দিয়া 5x হৈ গ'ল প্লাছ 6 মাইনাছ 1 কি হ'ব ডাঙৰটো পৰা সৰুটো বিয়োগ কৰা 5 চিনটো হ'ব প্লাছ 5 বাই 20 এতিয়া আমি কি কৰিম আমি কৰিম বজ্ৰ পূৰণ চোৱা কি কৰিব লাগিব ইয়াৰ লগতখিনি গোটেইখিনি পূৰণ কৰা 20 পূৰণ গোটেইখিনি 13x - 11 সমান 40 পূৰণ গোটেইখিনি 5x + 5 এবাৰ কি হ'ব এইটো 20 পূৰণ 13 কি হ'ব 13 2 26 আৰু 0 260x মাইনাছ প্লাছে মাইনাছে মাইনাছ দিছোঁ আৰু 20 পূৰণ 11 11 2 22 আৰু 0 4 5 গুণ 20 আৰু 0 200x প্লাছ 40 পূৰণ 5 200 হৈ গ'ল এতিয়া কি কৰিব লাগিব আমি xবোৰ বাফালে লৈ অহা 260x ইয়াক বাফালে লৈ অহা কি হ'ব মাইনাছ 200x ইয়াক সফালে লৈ যোৱা প্লাছ 220 প্লাছ 200 তো এইটো পৰা এইটো বিয়োগ কৰিলে কি হ'ব ই প্লাছ আছে মাইনাছ এইটো প্লাছ এইটো মাইনাছ তো ডাঙৰটো পৰা সৰুটো বিয়োগ কৰা 60x প্লাছ 60x ইকুৱেল টু এইটো প্লাছ ইও প্লাছ কি হ'ব এইটো 420 হয় নহয় এতিয়া আমাক xৰ মানটো লাগে তো x = 420 হৰণ এইটো লৈ অহা তলফালে 60 এটা শূন্য কাটি দিয়া এতিয়া 42ক 6ৰে কৰিলে 7 বাৰ তাৰ মানে আমি xৰ মানটো পাই গ'লোঁ কিমান x = 7 এইটো উত্তৰ এবাৰ আমি চিটো কৰিম চিটোত চোৱা 3/5ৰ লগত এই ৰাশিটো দেখা পাইছেনে এই ৰাশিটো কি হৈ আছে পূৰণ হৈ আছে ক'ত পূৰণ হৈ আছে ছাইডত পূৰণ হৈ আছে মানে ওপৰত পূৰণ হৈ আছে আমি এবাৰ ঠিককৈ লিখি লওঁ চোৱা 3 পূৰণ y - 4 ওপৰত পূৰণ কৰি দিছোঁ বাই 5 প্লাছ 2 সমান y - 1 এই ৰাশিটো পূৰণ হৈ আছে কাষত মানে ওপৰত পূৰণ হৈ আছে তো 1 পূৰণ y - 1 তাৰমানে y - 1 হৈ থাকিব ওপৰত আমি জাষ্ট ইয়াক ওপৰত লিখিছোঁ কেৱল আৰু এই ৰাশিটোও কাষত আছে মানে ওপৰত পূৰণ হৈ আছে হয়নে তো ওপৰত লিখি দিয়া এইটো 2y - 9 আৰু ইয়াৰ লগত এনেকুৱা 1 পূৰণ হৈ আছে আৰু 1 পূৰণ হৈ থাকিলেও ছেমে থাকে বাই 3 এতিয়া আমি বাওঁফালে আমি লসাগু ল'ম চোৱা দুইটো কি আছে 1 আছে হয়নে নহয় তাৰমানে এই 1 আৰু 5ৰ লসাগু হ'ব 5 তো 5টো 5 আছে কোনো চেঞ্জ হোৱা নাই তাৰমানে ওপৰতো চেম থাকিব
3y মাইনাছ 4 চেম থাকিব প্লাছ 1ৰ পৰা 5 হৈ গ'ল মানে 5 গুণ বাঢ়িল তো ওপৰতো 5 গুণ বাঢ়িব 2 5 গুণ 10 সমান 3 আৰু এই 4টো ইহঁতৰ লসাগু হ'ব 12 হয় নহয় 4ৰ পৰা 12 কেনেকৈ পালোঁ আমি 3 গুণ কৰিব লগা হৈছে তো ওপৰতো 3 গুণ কৰিব লাগিব 3 পূৰণ y মাইনাছ 1 প্লাছ এই 3ৰ পৰা 12 কেনেকৈ হ'ল 4 পূৰণ কৰিব লগা হৈছে তো 4 ওপৰো পূৰণ কৰিব লাগিব 4 পূৰণ 2y মাইনাছ 9 হৈ গ'ল তো এতিয়া আমি কি কৰিম ব্ৰেকেটবোৰ ভাঙি দিম চোৱা ওপৰত চোৱা কি হ'ব 3 into y 3y 3 পূৰণ 4 12 চিনটো কি হ'ব প্লাছে মাইনাছে মাইনাছ 12 প্লাছ 10টো লিখি দিয়া ঘৰত এনেই আছিলে 12 হ'ব সোঁফালে তলত ওপৰত কি হ'ব 3 into y 3y প্লাছ 3 into মাইনাছ 1 প্লাছে মাইনাছে মাইনাছ 3 গুণ 3 প্লাছ 4 into 2y 8y প্লাছ 4 আৰু মাইনাছ 9 প্লাছে মাইনাছে মাইনাছ 9 4 গুণ 36 তো চোৱা এবাৰ কি কৰিব লাগিব ওপৰত অলপ আমি ঠিক ঠাক কৰি লওঁ 3y বেলেগ y নাই সংখ্যাবোৰ লগাই দিয়া মাইনাছ 12 প্লাছ 10 বেলেগ বেলেগ চিন আছে ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰা 2 হ'ব চিনটো হ'ব ডাঙৰটোৰ মাইনাছ 2 ইয়াত চোৱা 3y আছে প্লাছ 8y আছে সেম চিন আছে তাৰমানে প্লাছে হ'ব চিনটো আৰু সংখ্যা দুটা যোগ কৰিব লাগে 8 যোগ 3 কিমান 11y প্লাছ 11y মাইনাছ 3 মাইনাছ 36 কিমান হ'ব দুটা সেম চিন আছে তো মাইনাছে হ'ব আৰু চিন আৰু সংখ্যা দুটা যোগ কৰিব লাগে 39 হৈ গ'ল যোগ কৰি দিছোঁ আমি এতিয়া আমি কি কৰিম বজ্ৰ পূৰণ কৰিম চোৱা 12ক পূৰণ কৰা গোটেইখিনিৰ লগত 12 পূৰণ 3y মাইনাছ 2 5টো পূৰণ কৰা গোটেইখিনিৰ লগত 5 পূৰণ 11y মাইনাছ 39 তো কি হ'ব এতিয়া 12 3 গুণ 36y 12 2 24 প্লাছ 12 মাইনাছ 2 প্লাছে মাইনাছে মাইনাছ 5 11 গুণ 55y তো প্লাছ 5 আৰু মাইনাছ 39 কি হ'ব এইটো 200 হ'লে তোমাৰ 195 মাইনাছ 195 তো এতিয়া ৱাইবিলাক বাওঁফালে লৈ আহা 36y মাইনাছ 55y ইয়াক সোঁফালে লৈ যোৱা প্লাছ 24 মাইনাছ 195 তো কি হ'ব এতিয়া এইটো প্লাছ আছে এইটো মাইনাছ আছে তো বেলেগ বেলেগ চিন আছে ডাঙৰটো বা সৰুটো বিয়োগ কৰি দিয়া কি হ'ব এইটো 36 46 56 19 হ'ব এইটো 19y আৰু চিনটো হ'ব মাইনাছ ডাঙৰটো মাইনাছ চিন আছে প্লাছ 24 আৰু মাইনাছ 195 ডাঙৰটো বা সৰুটো বিয়োগ কৰা 1 আৰু এইটো হ'ব 7 আৰু 1 মাইনাছ এতিয়া কি কৰিব লাগিব y মানে কি হ'ব মাইনাছ 19টো কি হৈ আছে পূৰণ হৈ আছে হৰণ মাইনাছ 171 মাইনাছটো কেঞ্চেল কৰি দিয়া আৰু 19টোৰে 171ক হৰণ কৰি দিয়া তো কাটা কাটি কৰিলে কিবা যাব 9 বাৰ তো এনচাৰ হ'ব y = 9 এইটো এনচাৰ